বিহাৰৰ এনেকুৱা দৃশ্য দেখিম, কিন্তু ইয়াতে দেখিছোঁ ৰাস্তা কিনাৰত হাগি আছে। থুই বিফ আছে বুলি কৈছে, আমিতো নাজানো কি হয়। এয়া কৈছে যে নহয় বোলে গৰু মাংস। 1 ছেকেণ্ডো নৰখিলোঁ, তাত ডাইৰেক্ট ওলাই আহিছোঁ। কিবা লাগি গ'ল মানে গাত। বন্ধু গ'ল, কালি আমি ইয়াতে থাকিলোঁ আৰু এতিয়া ৰাতিপুৱা 6টা বাজি পাৰ হৈছে, 6:30 মান হৈছে আৰু আমি ইয়াৰ পৰা যাব ওলাইছোঁ। আৰু ৰাতি যিহেতু টেণ্টত থাকিলোঁ আৰু মানে অহাৰ পৰা ফাৰ্ষ্ট টাইম টেণ্টত আছোঁ। মানে তাত থাকোঁতে ৰুম দি দিয়ে ধৰক কিবা হৈ যায় অসমত। এই কালি টেণ্টে এক্সপিৰিয়েঞ্চ কেনেকুৱা? পূৰা গৰম না? এই ৰাতি এই নহ'লেই ৰাতি মানে পূৰা গৰম, ঘামি মানে তোৰ একদম ঘামি জুবুৰা আৰু গোটেই দুটাও। বন্ধুসকল, আজি যিহেতু ৰাতিপুৱা ওলাইছোঁ সেইটো কাৰণে ভাল লাগিছে। আমি বোলো বিহাৰৰ এনেকুৱা দৃশ্য দেখিম, কিন্তু ইয়াতে দেখিছোঁ ৰাস্তা কিনাৰত হাগি আছে। থুই ৰাতিপুৱাই যাত্ৰাই বেয়া কৰি দিছে। একদম মানে প্ৰায় 10-15 কিলোমিটাৰমান মানে সকলো নাই, পানীও নাই। এতিয়া অলপমান পানী লৈছোঁ, এতিয়া অলপমান ভাল লাগিব। তো এতিয়া চাহ খালোঁ, চাহ খাই মেলি এতিয়া ওলাইছোঁ আৰু কৈ দে কিবা এটা। কি ক'ম আৰু আজিও ৰ'দটো দিব, অলপমান দেৰি পিছত ভালকৈ দিব। গৈ থাকোঁ দা। তো বন্ধুসকল, এতিয়া আমি আছোঁ নেশ্যনেল পাৰ্ক অফ জলদাপাৰা। ইয়াতে দুখনমান ফটোশ্বুট কৰিলোঁ। মোবাইলটো পূৰা হিট মানে পূৰা গৰম হৈ গৈছে। তো বন্ধুসকল, আমি ইয়াতে এতিয়া খাবলৈ সোমাইছিলোঁ, কিন্তু আমি নাখাওঁ ইয়াত। মানে কথা এটা হ'ল কি, ইয়াত বিফ মানে আমিতো নাজানো ন, প্ৰথম হয়তো ৱেষ্ট বেংগল আহিছোঁ বা অসমৰ বাহিৰত মানে এইটো চাইডে প্ৰথম আহিছোঁ। মানে হোটেলত ডাইৰেক্ট মানে বিফ আছে বুলি কৈছে, আমিতো নাজানো কি হয়। এয়া কৈছে যে নহয় বোলে গৰু মাংস। 1 ছেকেণ্ডো নৰখিলোঁ, তাত ডাইৰেক্ট ওলাই আহিছোঁ। কিবা লাগি গ'ল মানে গাটো। এতিয়া আকৌ মানে আৰু অসমৰ পৰা যদি কোনোবা বাহিৰলৈ আহে ন, মুছলিম হোটেলত মানে যদি আপোনালোক হিন্দু হয় তেতিয়াহ'লে মুছলিম হোটেলত মানে নোসোমাব এইফালে, ডাইৰেক্ট মানে ইয়াত বিকে আৰু। তো বন্ধুসকল, আকৌ ৰ'দটো পূৰা দিলে আৰু ইয়াতে মানে ৰুটি খালোঁ। ৰুটি খাই গৈ ইয়াৰ পৰা এতিয়া ওলাইছোঁ। মানে আকৌ ৰুটিটো খোৱা হৈছে আৰু মানে এবাৰ আমি কি কৰোঁ, গধূলিহে ভাতটো খাওঁ। তো মানে অলপমান চেঞ্জ কৰিম ডায়েটটো, যে গধূলি ভাত নাখাওঁ, গধূলি ৰুটিয়ে খাম। আৰু হয়তো দুপৰীয়া অলপমান ভাত খাম, এইটো ভাবি আছোঁ এতিয়া। কাৰণ কেলৈ গধূলি ভাত খালে হয়তো টোপনি বহুত ধৰে, আৰু টোপনি ধৰিলে ৰাতিপুৱা সোনকালে উঠা নহয়। উঠিবলৈ উঠা হয়, কিন্তু উঠিবলৈ মন নাযায়, সেইটো কাৰণে আৰু। তো বন্ধুসকল, পূৰা ৰ'দ দি আছে যদিও থকা নাই। মানে আজি কিবা এটা ভাল লাগিছে আৰু মানে অলপমান আজি আহিছোঁ ভবাটো। আৰু আজি ৰ'দ দিছে যদিও মানে বহুত ভাল লাগিছে। কি হৈছে ক'ব পৰা নাই, কিন্তু ভাল লাগিছে। গৈ আছোঁ অলপ ওখ। নগল বহুত গৰম, গৰমৰ কাৰণে তো বন্ধুসকল, অসমত এনেকুৱা গাড়ীটো আমি দেখাই নাছিলোঁ। ইয়াত এনেকুৱা গাড়ী তো বন্ধুসকল, ৰুটি খাইছিলোঁ আৰু মানে চব্জি জাল না মছলা পাইছ নাই? পূৰা মছলা পূৰা মছলা মানে দিয়া আছে আৰু এইফালে মানে পূৰা মছলা খোৱা হয়। কিয়া বাত
लगा लो एक बार सुन लो कैसा दिख रहा है खुला खुला दिख रहा है खुला खुला दिख रहा है चलो हाय बोल दो हाँ पोस्ट ओडो ओडो चलिए सिधो एक আৰু বন্ধুসকল যিহেতু মানে মেইন ৰোডত আহি থকা হৈছে গাড়ীবোৰ বহুত স্পীডত আহে সেইটো কাৰণে আহি থাকোঁতে বৰকৈ ভিডিঅ' কৰিব পৰা নাযায় আৰু গৰমটো পূৰা এতিয়া মানে এইডোখৰতে গছ এজোপা তলত বহিছোঁ অলপমান গ্লুকন-ডি খাইছোঁ তাৰপৰা এতিয়া পালোহি আৰু জলপাইগুৰি তো আজি ৰাতি অলপমান আগত ষ্টে কৰিম তো চাওঁগৈ মানে পুলিচ ষ্টেচন অলপমান টাউনৰ ভিতৰলৈ আছে তো বহুতখিনি ভিতৰলৈ আছে 500 কিলোমিটাৰ চাওঁগৈ কিমানখিনি হৈ গ'ল তো বন্ধুসকল কালি যিহেতু আমি ধাবাত থাকিলোঁ তো ধাবাৰ ৰাতি মানে টেণ্টৰ ভিতৰত বহুত গৰম উঠিলে তো ভাবিছোঁ সেইটো কাৰণে পুলিচ ষ্টেচনতে থাকিম বা চাৰ্কিট হাউচত এইফালে সোমাই আহিছোঁ এইফালে টাউনৰ ভিতৰলৈ যায় তো বন্ধুসকল আমি আছোঁ বৰ্তমান GM অফিচ মানে জলপাইগুৰি GM হে ওলাইছে মানে DM অফিচ আৰু মানে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আৰু আমাক এতিয়া চাহ খাব দিব চাহটো খাই লওঁ আৰু যিহেতু পূৰা গৰম উঠিছে পানী অলপ খাই লওঁ আৰু সেইটো কাৰণে কালি ভালকৈ হোৱা নহ'ল কাৰণ কেলৈ ধাবা তাত হ'লেও বহুত গৰম উঠিলে ৰাতি মানে এইফালে গৰমটো এনেও বেছি আৰু টেণ্টৰ ভিতৰত বহুত গৰম উঠিলে আৰু সেইটো কাৰণে ভাবিলোঁ আজি চাৰ্কিট হাউচত থাকোঁ সেইবাবে কথা পাতিব আহিছোঁ অকলে মানে আৰু চাৰ্কিট হাউচত যাম নহ'লে কি হৈ দেখা যায় আৰু তো নকল এটা ভুজিয়া এটা মানে ঠাণ্ডা আৰু কেক তো বন্ধুসকল এইটো ৰুম মানে কি চিষ্টেমত দিছে আমাৰ একো ক'ব পৰা নাই মানে হোটেল এখনৰ ওপৰত মানে হোটেল এখনৰ এটা ৰুমত আছোঁ আমি মাৰোৱাৰী কি বুলি ক'লে জানো মুঠতে তেওঁলোকে কিবা বেংগলী ভাষাত কথা পাতিলে আৰু আমাক ইয়ালৈ উঠালে আমি থানাত আহিলোঁ যিহেতু চাৰ্কিট হাউচত ইয়াত মানে ইলেকশ্যন হৈ আছে বাই ইলেকশ্যন তো সেইটো কাৰণে চাৰ্কিট হাউচত ৰুম নাছিলে আৰু আমি থানালৈ আহিলোঁ থানাত এখন দিয়াৰ পিছত মানে পাৰ্মিশ্যন লেটাৰখন আমি দিয়াৰ পিছত অৰ্ডাৰ লেটাৰখন আমাক ইয়ালৈ উঠালে ৰুমটো একচুৱেলি ক'বলৈ গ'লে ঠিকে আছে কিন্তু পানী প্ৰব্লেম আৰু ইয়াত